পুনৰ আপোনালোক স্বাগতম জনাইছো মোৰ চেনেল নিতুজ টেকলৈ। বন্ধুসকল, আপোনালোকে এতিয়া চাই আছে প্ৰযুক্তি কথা খণ্ড 4 আৰু এই প্ৰযুক্তি কথা খণ্ড 4 আপোনালোকক পুনৰ 10টা লেটেষ্ট টেকনলজি দিবলৈ যাম। আৰু 10টা লেটেষ্ট টেকনলজিৰ প্ৰথম লেটেষ্ট টেকনলজি হৈছে যে ভোডাফোন আইডিয়াই ইচিম সেৱা সুবিধা আগবঢ়াইছে কিছুমান আইফোন ডিভাইচৰ কাৰণে। আৰু এই আইফোন ডিভাইচসমূহৰ ভিতৰত আপোনালোকৰ ডিভাইচটো আছে নেকি চাওঁ আহক। আইফোন 10s, আইফোন 10s Max, আইফোন 10R, আইফোন 11, আইফোন 11 Pro, আইফোন 11 Pro Max, আইফোন SE 2020 মডেলটোত ভোডাফোন আইডিয়াই এই ইচিম সেৱা সাপোৰ্টিঙৰ সুবিধা আগবঢ়াইছে। এতিয়া মই আছো 2 নম্বৰ টেকনিকলৈকে। অক্সিজেন OS আপডেট আহিছে OnePlus 8 আৰু OnePlus 8 Pro জুন 2020 সিকিউৰিটি পেটছৰ সৈতে। আৰু এই অক্সিজেন OS আপডেটৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ নতুন নতুন ফিচাৰ্ছ পাব, যেনে ক্লক ষ্টাইলসমূহ কিছুমান চেঞ্জ কৰিব পাৰিব, নতুন নতুন ক্লক ষ্টাইল পাব। আৰু লগতে লক স্ক্ৰীন কিছুমানৰ লক স্ক্ৰীনসমূহ চেঞ্জ কৰিব পাৰি, তাত কিছুমান নতুন নতুন ফিচাৰ্ছ দিয়া হৈছে। আৰু লগতে ওয়্যাৰলেছ চাৰ্জিং ইছ্যুটো ফিক্স হ'ব OnePlus 8 Pro। এতিয়া মই আছো 3 নম্বৰ টেকনিকলৈকে। কেম স্কেনাৰৰ এটা অল্টাৰনেটিভ এপ আহিছে আৰু এই অল্টাৰনেটিভ এপটোৰ নাম হৈছে ডগষ্টেক। আৰু এই ডগষ্টেক এপটো ডেভেলপ কৰিছে IIT দিল্লীৰ কিছুমান ষ্টুডেণ্টে। এতিয়া মই 4 নম্বৰ টেকনিকলৈকে। স্যামসাঙে 5টা নতুন ডিভাইচ লঞ্চ কৰিব গেলেক্সি আনপেক ইভেণ্টত। আৰু এই গেলেক্সি আনপেক ইভেণ্ট অনুষ্ঠিত হ'ব 5 আগষ্টত। আৰু এই গেলেক্সি আনপেক ইভেণ্টতে স্যামসাঙে গেলেক্সি ফ'ল্ড 2 নামৰ নতুন ডিভাইচটো মুকলি কৰিব। এতিয়া মই 5 নম্বৰ টেকনিকলৈকে। জিঅ'মাৰ্ট এপ লঞ্চ হৈছে এণ্ড্ৰইড আৰু iOS ডিভাইচৰ কাৰণে। আৰু এই জিঅ'মাৰ্ট এপে বৰ্তমান গ্ৰচাৰিজ এপসমূহ ডেলিভাৰ কৰি আছে। আৰু লগতে এই জিঅ'মাৰ্ট এপত আপোনালোকৰ হোৱাটছএপত অৰ্ডাৰ বুকিং কৰিব পৰা ফেচিলিটি থাকিব। এতিয়া মই আছো 6 নম্বৰ টেকনিকলৈকে। ইনফিনিক্স স্মাৰ্ট 4 প্লাছ স্মাৰ্টফোনটো মুকলি হৈছে ভাৰতবৰ্ষত। আৰু এই ফোনটোত 6000 mAh বেটাৰী দিয়া হ'ব। লগতে এই ফোনটোত 3+32GB ভেৰিয়েণ্টৰ দাম হ'ব 7999 টকা। আৰু এই ফোনটোত মিডিয়াটেক হিলিও A25 প্ৰচেছৰ দিয়া হ'ব বুলি জনা গৈছে। আৰু লগতে এই ফোনটো 28 জুলাইত দিনৰ 12 বজাত প্ৰথম চেলটো আৰম্ভ হ'ব। এতিয়া মই 7 নম্বৰ টেকনিকলৈকে। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি গুগল লেন্স এতিয়া এভেইলেবল হৈছে কাই OS ডিভাইচসমূহত। আৰু এই কাই OS ডিভাইচসমূহ হৈছে যেনে জিঅ' ফোন, নকিয়া বেনেনা ফোন আদি। এতিয়া মই আছো 8 নম্বৰ টেকনিকলৈকে। বিশ্বৰ প্ৰথমখন 3D প্ৰিণ্টেড কাৰ্বন ফাইবাৰ বাইচাইকেল লঞ্চ হৈছে। আৰু এই বাইচাইকেলখন লঞ্চ কৰিছে এৰেভো নামৰ এটা কোম্পানীয়ে। এতিয়া মই আছো 9 নম্বৰ টেকনিকলৈকে। বন্ধুসকল, মই আপোনালোকক জনাইছিলো যে ৰিয়েলমি অতি সোনকালে 6000 mAh বেটাৰী থকা এটা স্মাৰ্টফোন মুকলি কৰিব বুলি। আৰু ৰিয়েলমিয়ে 6000 mAh বেটাৰী থকা স্মাৰ্টফোন এটি লৈ আহিছে আপোনালোকৰ মাজলৈ। আৰু এই স্মাৰ্টফোনটোৰ নাম হৈছে ৰিয়েলমি C15। আৰু এই স্মাৰ্টফোনটো চলিত মাহৰ শেষৰ পিনে ইণ্ডোনেছিয়াত লঞ্চ হ'ব বুলি জানিব পৰা গৈছে। আৰু এই স্মাৰ্টফোনটো ভাৰতবৰ্ষত কেতিয়া লঞ্চ হ'ব তাৰ বিষয়ে এতিয়ালৈকে একো অনুমান পোৱা হোৱা নাই। এতিয়া মই আছো 10 নম্বৰ টেকনিকলৈকে। নিকনে Z5 ফুল ফ্ৰেম মিৰৰলেছ কেমেৰা লঞ্চ কৰিছে, যাৰ মূল্য হৈছে 1,13,995 টকা। আৰু এই নিকন Z5 কেমেৰাটোত 24.3 মেগাপিক্সেল সেন্সৰ থাকিব বুলি জানিব পৰা গৈছে। বন্ধুসকল, আজিলৈ ইমানে। যদিহে মোৰ ভিডিঅ'টো ভাল পালে এতিয়া লাইক কৰি দিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে। আৰু যদিহে আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা ঘণ্টা বটনটো দবাই দিব। আৰু আজিলৈ ইমানে। জয় আই অসম।